তৎক্ষণাতে হোৱা দুৱাৰ লগাই ল'লে আমাৰ কথাটো সুবিধা হ'ব। এইখন চিঠি পঠাই এই কুচক্ৰীসকলৰ মাজত ভয় লাগিছে। বাইদেউ আপুনি একো ভয় কৰিব নালাগে। তোমালখিনি ভৰম চেনে আৰু তোমাক পেটাঙা দেখি থাকা হাজৰিকা দেখুৱাইছিল দেখুৱাকে মোক হাজৰিকা থিয় হোৱা নাই হাজৰিকা আহি দুদিন দিবাহে কাম লওঁতে ওলা লাগে পিছে মইলি আৰু বিশেষ গাঁঠি হাজৰিকা আহি তেখেতৰ আজিকৈ এখন পত্ৰ পালেহি হাজৰিকা পঢ়া পঢ়া এই ৰাজ্যৰো খবৰ আছিল যে 7 দিনৰ ৰাজ্য সকলো পোৱা কৰা মই বিয়ানে থাকো থাকো মই অত্যাচাৰ ৰাজ্যটো জীয়াই নাথাকো কথা ভূত কথা কেনেকুৱা খাম ৰাতিপুৱা হৈ দেখিছেনে
ডাঙৰ দেউতা বৰগোহাঁই ডাঙৰীয়া আহিছে। বাৰু ভিতৰলৈ আহ। राजमाव देवता शिवा है। ডাঙৰীয়া বেগ পিছে দেউতাই দেখা দিছে। ডাঙৰীয়াৰ ঘৰৰ ফালে ভালনে? হয় প্ৰভু এক প্ৰকাৰে ভালে কুশলে আপোন হওক। পিছে মোৰ অজলা ল'ৰাটোকনো কি কৰিব খুজিছে? মই কি বিস্মৃতি চাৰিওফালে হাহাকাৰ উঠিছে। ভগদেৱ জ্ঞানেই বুজিলে সজ কথা কলে লোকৰ বুদ্ধিত মোক সত্যি জনাই দেখে। মই আপোনাকহে খাটিছো। আপুনিয়েহে আমাৰ মংগলাকাংক্ষী। ইমান অত্যাচাৰ অকাবোৰ কোৱা ধুনীয়া হ'ল। শুনিছো বোলে তুংখনীয়া গদা কোঁৱাৰকো হাত দিব খুজিছে। ইমানবোৰ কোঁৱাৰ মৰাৰ পাছত নাব আপুনি যেনে তেনে ইয়াৰ প্ৰতিকাৰ কৰক ডাঙৰীয়া। প্ৰভু ভগৱন্ত। দেশৰ অৱস্থা বিষম অন্যায় অধৰ্মৰ ফল লিখিছে। দেশত জুই জ্বলিছে। হিংসা খেলত মানুহ পশু হৈছে। মাক বাপেক দুটা তিনিটা হাহাকাৰ হাহাকাৰ দেখিব নোৱাৰে হাহাকাৰ। বৰগোহাঁই ডাঙৰীয়া ৰাজ্যত আৰু থাকিব নোৱাৰি। ইমান অত্যাচাৰ মোৰ লগৰীয়া কত খোৰা হ'ল সনা হ'ল। এতিয়া তুংখনীয়া গদা কোঁৱৰকো বিচাৰি ফুৰিছে। গিলিয়াল ফুকন তোমাৰ কথাত আৰ নাই। অৱশ্যে হয় মই গদা কোঁৱৰৰ কথাকেই কবলৈ মাছ নিচা তোমাক মাতি আনিছো। গদা পানী পলাই থকাৰ বাহিৰে আন উপায় নাই। গদা পানী কিন্তু নিজে নপলায়। আপুনি কিবা এটা উপায় দিবই লাগিব। ৰাজ্যত আৰু পুনৰ ন্যায়ৰ প্ৰতিষ্ঠা কৰিবলৈ কোনোৱেই নাথাকিব। যদি গদা পানী খুৱাব নোৱাৰি তেন্তে ঠিক জানিবা অনাচাৰ অত্যাচাৰৰ পৰা দেশ ৰাখিব আৰু কোনো নাই। যেনে তেনে বুদ্ধিৰে চলেৰে কৌশলেৰে বুজাই বঢ়াই যিকোনো উপায়েৰে হওক গদা কোঁৱৰক সৰিয়াবই লাগিব। জয়মতী জ্ঞানী ছোৱালী দেশৰ কথা নিজেই ভালকৈ বুজে। ভাবি ওচৰলৈ গৈ সুখীয়ে জয়মতীক থাকিবলৈ বতৰাটো। গদা পানীক যদি নোৱাৰো তেন্তে সেইবাবে তুমি কোনো উপায়ত গদা পানী জয়মতীক এই কথা কোৱাব লাগে। গদা পানী অতি শীঘ্ৰে পুলিলৈ পঠাব লাগে। কিন্তু কি হয় শুনি হয় যাতে ইটো চৰণ নকৰে বুলিছা মই আহিলো ভাবিছো। হেৰো হেৰো নৰা সিহঁতি ঘৰত আছেনে? আছে দেউতা। যা মনে মনে মই মতা বুলি মাতি আনগৈ। সিহঁতি সিহঁতি শুনা শুনা বৰ বিপদৰ কথা কৈছে। তুমি আৰু জয়মতী কৰিলে যেনে তেনে কামটো কৰিবই লাগিব। আজি ৰাতিয়ে বুদ্ধি সংগী কৰি গদা পানী কোঁৱৰক পলুৱাই পঠাবই লাগিব। তুমি গৈ যেনে তেনে জয়মতীক বুজাই যিকোনো প্ৰকাৰে গদা কোঁৱৰক পলুৱাই পঠাবলৈ কোৱাগৈ। মোৰ সময় নাই বুজিছে। চোৱা পিছে পিছে লাগি ফুৰিছে। সাৱধান দেই। ওলালে গাখনীয়া কেইখন বাট কোঁৱৰ কথা বলা আৰু কি চিকাৰণে গহনা
Mulai saikon, aha, mor kontu. Aha. Kira itu kita nggak kor. Ít, thôi hiểu bài tapi ít, tới lúc thèm đó. Aha. Lơi lại, lơi lại. Tor body move con belek gunai hero belek gunai. আমি যাও দেই এই এই কথা এপিনে তো গুরুজনী খাবলৈ কৈছিল নহয় হ্যাঁ যা 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 ও তুই নেউল লাই দেখিছা এইটো মায়ে দে আমার কথাই দেখুন তো হিরো ভিডিও এই তাতো মরে দুনিয়া তৈরি দিতে পারিবি যা কত কইবি কথাবই লাগিব ধুনীয়া আহোম ৰাজ্যৰ কোনো নাথাকিব ব'লা সখী নহবা যেনে তেনে পঠাবই লাগিব চাৰিওফালে বৰ এটা পঠাব লাগিব তোমাৰ দৰে যি দুৰ্বল হয় কেনেকৈ চলিব ধৈৰ্য ধৰিব হাঁহ কৰি কোৱাৰ আগত কৰিবলৈ দিব নোৱাৰি সখী ব'লা Apa kan dia lah? Nah. Mau itu berapa deh? Ini je. Di sini. Dan ibu dia. Nurul dia kan. Kalau Kalau kata kalau aja boleh naik dalam kopi apa kopi punya ya untuk apa itu ini hanya baturi pathaise bole কি ইয়ে হলে বাতৰি পঠাই আজি ৰাতি আপোনাক ধৰি নিবলৈ দুপৰীয়া সাৱধান পঠাব ইয়ে হলে কেনেকৈ যাম বাতৰি পাই আহিছে দুপুৰী নালাগে তিনি পুৰি সাৱধান হলে চলা যাবলৈ নাই শুনকচোন শুনক মোৰ কথা শুনক তাৰপিছত যি কৰে কৰিব কি গাৰ বলেৰে আপুনি কি কৰিব ৰজাৰ পৰা গাৰ বলেৰে আপুনি সাৰিব নোৱাৰে নহয় সকলো কথাতে সাহ দেখুৱালে নহয় মোৰ কাৰণে নাভাবিব আপুনি যাওক যাওক মোৰ মূৰকে খায় এতিয়া প্ৰাণটো ৰাখক পিছত বল বান্ধি ল'ৰা ৰজাক ঘটোৱাই দেশ ৰাখিব
ঈশ্বৰ আপোনাৰ সহায় হ'ব, ৰাইজৰ আশীৰ্বাদ পাব। আপোনাৰ চৰণত যদি মোৰ ভক্তি আছে বুলি ভাবে আপুনি যাবই লাগিব। ঈশ্বৰে ৰাখিব, সেইবোৰ সকলো মনৰ পৰা পাহৰি যাওক। মোৰ যদি পুণ্যৰ বল আছে, যদি আপোনাৰ চৰণত ভক্তি আছে, মোৰ আশীৰ্বাদত পোনাহঁতক সকলো বিপদৰ পৰা ঈশ্বৰে ৰক্ষা কৰিব। আহক একো ক'বলৈ নাই। বোলে বাদাপানীয়ে কাণৰ ল'ৰা তিনিটা খুটি বৰত কিনি থৈ ইয়াৰ কথাত যায়। তেনে কথা নক'ব, প্ৰাণ নেহেৰুৱাব, আমাক লগত নিলে আমি বুজিছো যে তিৰোতাৰ কাৰণে ইন্দ্ৰৰ অংশ স্বৰ্গদেউৰ আদেশ তাতোকৈ যে ডাঙৰ ৰজাৰ আদেশ লংঘনৰ মহাপাপ স্বামী হত্যা
গুৰুতৰ পাতকৈ লক্ষ্য গুণে অধিক। তেন্তে জয়মতী সামান্য স্বামীৰ প্ৰাণৰ কাৰণে ইন্দ্ৰম সজাত স্বৰ্গদেৱৰ আদেশ লংঘন কৰি অতি গুৰুতাবহ পৰিণাম মূৰত লৈ চিৰদিনলৈ তুংচুঙীয়া বন্দীত অক্ষাতি ৰাখি যাবানে? এতিয়াও কোৱা সদাখিনি ক'ত লুকাই আছে? তুমি তাৰ কি সম্ভেদ জানা? কেউটাই যুক্তি নুবুজে। জয়মতী, তুমি ভালেৰে নুকলা, যুক্তিৰে নুবুজে। ফুকন ডাঙৰীয়া, জয়মতী বন্দীশাললৈ লৈ যাওক। তেওঁলোকৰ কথা নকয় মানে তাতে থাকিব। সাৱধান বৰুৱা, জয়মতীক বনলৈ লৈ যাওক। গিৰিয়েকৰ কথা নকয় মানে তাতে থাকিব। স্বৰ্গদেৱৰ আদেশ। আপোনালোকৰ সহায় ৰ'ব মানি যামে।
তাই মুখৰ পৰা যেনে তেনে প্ৰকাৰে কথা উলিয়াবই লাগে। ৰাইজৰ আগত উলিয়াই লঘু কৰি শাস্তি কৰিলেহে তাই মুখৰ পৰা কথা ওলাব। বৰফুকন, আপুনি কি কৰিব খুজিছে? গোটেই ৰাজ্য জুৰি ইমান অত্যাচাৰ কৰিও আপোনাৰ হেঁপাহ গুচা নাই। আকৌ বোলে তুংখুঙীয়া ফৈদৰ বোৱাৰী জয়মতীকো আনি বাৰে চহৰীয়া ৰাইজৰ আগত লঘু কৰিব খুজিছে। ৰাজনাথ দেউতা, সেইবোৰ কথা আপোনাৰ আগত কোনোবাই নিজা কৰিহে লগাইছে। আমি জয়মতীক অলপ ভয়তে দেখুৱাইছে, সেয়ে শিকাই আপোনাৰ আগত তিনিটোৱে ডাউনটো হৈছিল। বৰফুকন, আপুনি মোক নাভাবিব। আপুনি পলে পলে দণ্ডে দণ্ডে ক'ত কি কৰিছে সকলো মোৰ কামত পৰি আছে। এতিয়াও আপোনালোকে জয়মতীক ঘৰলৈ পঠিয়াই দিয়ক। জয়মতীক এনেদৰে শাস্তি কৰাৰ প্ৰতিফল বৰ বেয়া হ'ব, বৰ বেয়া হ'ব। ল'ৰাটোৰ কামত ঢালি তাৰ হতুৱাই যি পাৰে তাকেই কৰাইছে। বাৰু কৰাই থাকক, মই ঈশ্বৰকহে সাক্ষী কৰিছো। ভাত দিব পাৰিবিনে? নাই, নোৱাৰি। ভাজিয়া দুইটা ভাজিয়া। জয়মতী ঘৰতে ধৰা কৰি কিবা বাতৰি পাৰিলে না? নাই নহলীয়া। নানা কাকতিমি প্ৰশ্ন কৰি মাত এসাৰতে উলিয়াব পৰা নাই। তাৰ মত কৰিছে তিনিটা। মানুহ ভূমি মানুহে এজন দুইটা অঞ্চলৰ কথা উলিয়াব নোৱাৰিলে। জয়মতীক সুধি যদি ভালে নাপায় উগ্ৰ ভাত ভোগ হৈ যাবে। কৈ দিয়ক, নহলে কথা বিষমত পৰিছে। গাঁঠিয়ে জেৰেঙালৈ নি শাস্তি কৰিছে। বৰফুকন নিজে আহি পেলাই গৈছে। ভালে ভালে কৈ দিম। দুবাৰ বৰফুকনত আৰু তোৰ এনে আহমতি হাঁহ থাকিব নোৱাৰে। বৰ ঠিক কৰিছ ভাই, বুজিছ? কিন্তু তই জনা নাই তই কাৰ হাতত পৰিছ। বাঘৰ আত্মমত কৰা এই গান্ধী হাজৰিকা তই চিনি পোৱা নাই। নকৰ, এতিয়াও কৈছো ভালে ভালে কৈ দে গলা পানী কৰ। নকৰ, সঁচাই নকৰ তই। কবি কবি তই কবই লাগিব। সমতাৰ কোবত যেতিয়া গাঁ পাতি চিৰাচিৰ দিব, কটা হাত যেতিয়া খাৰণি ছটিয়াই দি তেতিয়াহে তই কবি।
কৰিছে গদা খালি গ'ল নকৰ সঁচাই নকৰ এই আন ক্ষমতা লৈ যা ক্ষমতা লৈ এই কণী নকৰে মই আন দে পৰ্বতৰ বুকত ঠেকা খাই কি আহিছে তোমাৰ বুকুতো মোৰ হাঁহিটো লাগি ঠেকা খাইনে তেন্তে আমি নুশুনো কিয় তোৰ হাঁহিটো বৰকে লিখে দেখি কৈছো মই দাদাইটো আছো মই নাম এটা গাওঁ শুনা দেই আৰু বেজা হ'ল তাত কি কৰিবলৈ দুইটাৰ লগত মিলি যাবলৈ তেন্তে কেঁচাখন কি জানিবা তুমি গুচি গ'লে আমিও দুই পানীৰ লগত সৰহবালে গুচি যাম আৰু দুইটাৰ লগত মিলি যাম তহঁতক মোক কোনে ক'লে মই গুচি যামগৈ বুলি ব'ল ব'ল এতিয়া বাপেৰে ক'ব বোলে তই ল'ৰাৰ লগত কৰি তই ল'ৰা হলি ব'ল ব'ল ঘৰলৈ যাওঁ মই জানো পাৰিম
তাই বেগ দেখিলে মরেই আছে। এৰি দিম তাই যেতে মৰে মৰত। তুমি সকলোৱে ধুতি এৰি মেখেলাহে পিন্ধিব লাগিব। বন্দিশাল বৰুৱা তাই গাত পৰাত মেলি পানী ঢালি চাই দিলানে? কৰি চোৱা হ'ল, একোতে একো নহয়। বান্দৰকে কোৱাই কা সকলো কৰিলো, মই আৰু ধৰিলো। ল'ৰা কেইটা ধৰি আনি কুলে তাইৰ আগত কলোহেঁতেন বা। চোৰাং চোৱা বৰুৱা ল'ৰা কেইটা কিবা সন্দেহত পালানে? নাই, একো পোৱা নাই। তাইক আৰু এৰি দিব নোৱাৰি, কাম খেল। বন্দিশাল বৰুৱা যত প্ৰকাৰৰ শাস্তি সকলো দিবলৈ চিৰপিলানি নকৰিবা। চোৰাত আমেলি ক্ষমতা সকলো লগাবা। তেওঁ যদি নকয় তেন্তে কটাই লগাবা। যেনে তেনে প্ৰকাৰে তাইৰ মুখৰ পৰা গদা পানীৰ বাতৰি আমাক লাগেই। চোৰাংচোৱা বৰুৱা গদা পানী ভগা পৰ্বতত থকা বাতৰি যদি সঁচা হয় তেন্তে সৰহকৈ চোৰাংচোৱা আৰু সাৱধান পঠোৱা হল গদা পানী যেনে তেনে ধৰিবই লাগিব। এইবাৰ আৰু নেচাৰিছ দেখিছ, বৰষুণে চিঠি পঠিয়াইছে। ইমান চালো আৰু তোৰ জিত কৰিব নোৱাৰি। কি কৰিম জান? বুজ পাইছ? এইবাৰ যদি নকওঁ তেনেহলে জেৰেঙা পথাৰলৈ নিয়াই বাৰে চহৰ ৰাইজ মাতি তাত চকলগু কৰি তেওঁৰ গদা পানী কৰ কি মত করবি তুই তাই এই কিহে পাইছে? হ্যাঁ কিহে পাইছে তো? হ্যাঁ বুঝিয়ে পাইছে নহয়? নিবুকা সামন্তি হয়ে পেলাই দেখুৱাই মই তোৰ গাঁৰ দুখ জানিম, বুজিছ? মই তোৰ গাঁৰ জানিম। কৈছে গদা পানী কৰ কথাই নহয়। এই যা যা চলিয়ে দাম লৈ যা, এই ভালে ভালে কোৱা চিন্তা নহয়। যা চলিয়ে দাম লৈ যা। এতিয়া কৈ দে আজি মই তোৰ মুখৰ কথা উলিয়াই নকয় নকয় নাই। এই কথাটো তোমাক কিয় মই বান্ধিম, মই বান্ধিম, মই বান্ধিম। তাই যেনে বাৰে তহে ৰাইজে ক'ত মই Ala al-Aqi
Dalilnya buku damalikan kualitas kaya. ইনকি বয়ামত যি বচন এই মানুহটোৱে আৰু বয়াম বুলি আৰু বলিয়া কৰে ৰাণী খুব মাৰিছে কাটিছে মাৰিছে তই ঘৰলৈ ব্যায়ামত মই কপাল ঠিক কৰিব লাগিছে ব্যায়ামত মোৰ বৰ ব্যায়ামৰ পৰা মই সোনকালে উলটি আহিম
Thank you.